নমস্কাৰ ফ্ৰেণ্ড অসম পুলিচৰ যে কিছুদিন আগতে মিনিষ্টেৰিয়েল ষ্টাফৰ 2025ৰ এটা ভেকেঞ্চি আহিছিল তাত খুব সম্ভৱ আপোনাৰ এডমিট কাৰ্ড যেটো আগষ্টত আছে আগষ্টত দিব কিয়নো ছেপ্টেম্বৰত আপোনাৰ যিবিলাক ভেকেঞ্চি আছে কমপ্লিট পুৰা কৰা আশা আছে তাত যিখিনি পোষ্ট আহিছিল তাৰ ভিতৰত যিখিনি পিয়নৰ চকীদাৰৰ পোষ্ট আহিছিল সেইখিনিৰ ওপৰত আপডেটটো মই লৈ আহিছোঁ পিয়নত আছিল 200 আৰু চকীদাৰত আছিল 200 আপোনাৰ ইয়াত যেটো মানে সিলেক্ট প্ৰসেস হবে এনেকুৱা ধৰণৰ প্ৰথমতে যদি ভিভা ভয়েস আৰু আপোনাৰ অনলি এনে ফিজিক্যাল ফিটনেস এটা লম বুলি কৈছিল ৰানিং কোনো দেখুৱা নাছিল বাট এতিয়া লৰা ছোৱালী বহুত এপ্লাই কৰাৰ বাবে ৰানিং আৰু লং জাম্প দেখুৱাইছে আপোনাৰ এক্সট্ৰা কৰি প্লাস কৰি দিছে যেটো 2.5 লাখ লৰা ছোৱালী এপ্লাই কৰিছে কম্পিটিশন হ'ব বহুত লৰাৰ বাবে 1 কিলোমিটাৰ 1000 মিটাৰ দিছে আৰু ছোৱালীৰ বাবে 800 মিটাৰ দিছে ইয়াত আপোনাৰ কোৱালিফাই মাৰ্ক 10 নম্বৰ আৰু আপোনাৰ ম্যাক্সিমাম মাৰ্ক আছে আপোনাৰ 20 নম্বৰ লং জাম্পো তেনেকুৱা কৰি লৰাৰ বাবে 300 সিএম আৰু ছোৱালীৰ বাবে 180 সিএম ইয়াত সেম তেনেকুৱা কৰি আপোনাৰ হাইস মাৰ্ক আছে 20 নম্বৰ আৰু আপোনাৰ কোৱালিফাই মাৰ্ক 10 নম্বৰ আৰু আপুনি যদি 200 সেকেন্ডত ৰানিং কৰিব পাৰে তেতিয়ালে আপোনাৰ 20 মাৰ্ক পাব যদি আপুনি 210ত কৰে তেতিয়ালে 19 মাৰ্ক পাব আৰু যদি আপুনি লাষ্ট 300 সেকেন্ডত কমপ্লিট কৰে তেতিয়ালে আপুনি 10 মাৰ্ক পাব ফ্ৰেণ্ড এটা কথা মনত ৰাখিব যে এটুকু কম্পিটিশন ইয়াত আপোনাৰ 10 নম্বৰ পালে নহব আপুনি মিনিমাম 15 নম্বৰ বা 14 নম্বৰ পাব লাগিব তেতিয়া হলে আপোনাক নেক্সট টাইম ভিভা ভয়েসৰ বাবে মাতিব আপোনাৰ ছোৱালীৰো তেনেকুৱা সেম আৰু আপোনাৰ জাপ মাৰাৰ ক্ষেত্ৰত জপিয়াৰ ক্ষেত্ৰত লং জাপৰ ক্ষেত্ৰত আপুনি যদি 300 সিএম জপিয়া 10 নম্বৰ হ'ব আপুনি যদি 300 সিএমৰ ওপৰত জপিয়া যেনেকুৱা 320 হলে আপোনাৰ 11 নম্বৰ 340 12 নম্বৰ 360 13 নম্বৰ আৰু 380 14 নম্বৰ ম্যাক্সিমাম আপুনি 14 নম্বৰ পালে বা 15 নম্বৰ পালে আপোনাক নেক্সট টাইম যেটো ভিভা ভয়েস আছে তাৰ বাবে কল কৰিব পৰা আশা আছে যদি আপুনি 10 নম্বৰ পায় তেতিয়া হলে আশা নাথাকে প্ৰায় আৰু মনত ৰাখিব ফ্ৰেণ্ড ইয়াত আপোনাৰ হাইস মাৰ্ক আছে 20 নম্বৰ যি সকল ফ্ৰেণ্ডে ইয়াত এপ্লাই কৰিছে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক ৰানিং কৰা আৰু লং জাম্প কৰা কিয়নো ইয়াত কম্পিটিশন হ'ব আৰু মনত ৰাখিব ফ্ৰেণ্ড ইয়াৰ পিছত আৰু নেক্সট টাইম ভিডিও এটা মই দিম সেইটো ভিডিও আপোনাৰ যিখিনি পোষ্ট আছে পিয়নৰ চকীদাৰৰ বাহিৰে সেইখিনিৰ ওপৰত হ'ব কি কিতাপ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ সিলেবাস আছে বা আপোনাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ ওপৰত ভিডিও মই বনাইছো কালি মই দিম ভিডিওটো যি সকল নতুন ফ্ৰেণ্ডে আজি প্ৰথম মোৰ চেনেলটো চাইছে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো